নমস্কাৰ পোনপ্ৰথমতে মই অহা 15 তাৰিখত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সম পৰীক্ষাৰ্থীসকললৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অহাকালি যেহেতু আমাৰ ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হ'ব আৰু এই পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ছয়গাঁও সমষ্টিৰ গৰিমাৰীৰ একমাত্ৰ পৰীক্ষা কেন্দ্ৰ হৈছে মাজাৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এখন পৰীক্ষা কেন্দ্ৰ আছে ডক্টৰ জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়। দুয়োখন পৰীক্ষা কেন্দ্ৰত যেহেতু কাইলৈৰ পৰা পৰীক্ষা আৰম্ভ হ'ব আৰু এই পৰীক্ষা কেন্দ্ৰত যেহেতু পৰীক্ষাৰ্থীসকলৰ লগত অভিভাৱিকাসকল আহিব আৰু এই দেখা যায় যে অভিভাৱিকাসকল পৰীক্ষাৰ্থীসকলৰ লগত আহিলে দেখা যায় যে যান জঁটৰ সৃষ্টি হয়, কাৰণ যেহেতু অভিভাৱিকাসকলে পৰীক্ষাৰ্থীসকলক লৈ আনোতে কিছুমানে বাইক বা চাৰিচকীয়া বাহনত লৈ আনে। তো এই ক্ষেত্ৰত দেখা যায় যে অজস্ৰ বাইক বা চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত দেখা যায় যে যান জঁটৰ সৃষ্টি হয় আৰু যিটোৱে নেকি মানে পৰীক্ষাৰ্থীসকলক বহুত অসুবিধাৰ সৃষ্টি কৰে, কাৰণ দেখা যায় যে এজন পৰীক্ষাৰ্থীৰ লগত দুজন বা তিনিজন অভিভাৱিকাসকল আহে আৰু এই অভিভাৱিকাসকল যিহেতু আহিবই আৰু এই অহাৰ ক্ষেত্ৰত কোনো বাধা নিষেধ নাই, কিন্তু তথাপি মানে কি হয় যে অভিভাৱিকাসকলে যেহেতু বাইক বা চাৰিচকীয়া বাহন লৈ আহে আৰু এইখিনি ৰখাৰ ক্ষেত্ৰত বহুত ঠাইৰ প্ৰয়োজন হয় আৰু সেই ঠাইসমূহৰ কাৰণে মানে আমাৰ মাজাৰটোপ উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰৰ বাবে সুকীয়া মানে কিছু স্থান মানে নিৰ্ধাৰণ কৰা হৈছে আৰু যিটো স্থান নেকি মানে কৰা হৈছে যে যিসকল মানে কালাতলী হৈ মাজাৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰলৈ আহিব সেইসকল অভিভাৱকে কালাতলীৰ পৰা হৈ অহা গাড়ীসমূহ ভেটেনেৰীৰ ওচৰত ৰখাৰ ক্ষেত্ৰত ঠাই নিৰ্ধাৰণ কৰা হৈছে আৰু যিসকল মানে আলিকাষ হৈ আহিব তেওঁলোকৰ কাৰণে শিৱ মন্দিৰত ঠাই নিৰ্ধাৰণ কৰা হৈছে আৰু যিসকল হাতীপাৰা হৈ মাজাৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰলৈ আহিব তেওঁলোকৰ বাবে গৰিমাৰী টাউন ক্লাবৰ ঠাইখিনি নিৰ্ধাৰণ কৰা হৈছে আৰু ইফালে চাম্বুপাৰা হৈ মাজাৰটোপ উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰলৈ যিসকল অভিভাৱকে গাড়ী লৈ আহিব তেওঁলোকৰ কাৰণে SDC অফিচৰ সন্মুখত থকা যিখিনি খালী ঠাই আছে সেই খালী ঠাইত থকা স্থানত গাড়ী পাৰ্কিঙৰ সুবিধাৰ ব্যৱস্থা কৰা হৈছে। তো এইখিনি কৰিলে দেখা যাব যে গৰিমাৰী বজাৰখনৰ যান জঁটৰ সৃষ্টি নহ'ব, পৰীক্ষাৰ্থীসকল অহা যোৱাত সুবিধাজনক হ'ব, অভিভাৱিকাসকলেও অহা যোৱাত সুবিধাজনক হ'ব। তো এইখিনি কৰিলে নিশ্চয় আমি মানে কি সুকলমে আমাৰ এই অঞ্চলৰ যিখিনি যান জঁটৰ সৃষ্টি হয় সেইখিনি নিশ্চয় নাইকিয়া হৈ যাব। আৰু ইতিমধ্যে আপোনালোকে জানে যে সেৱাই কিছুমান পৰীক্ষাৰ্থীসকলৰ কাৰণে নীতি নিৰ্দেশনা জাৰি কৰিছে আৰু সেই নীতি নিৰ্দেশনা অনুযায়ী মানে দিয়া হৈছে যে পৰীক্ষাৰ্থীসকলে কাগজৰ টুকুৰা আনিব নোৱাৰিব, তাৰপাছত বেগ আনিব নোৱাৰিব, ঘড়ী আনিব নোৱাৰিব বা বৈদ্যুতিক সামগ্ৰী কিছুমান মোবাইল এইবিলাক অনাৰ ক্ষেত্ৰত সেৱাই নিষেধাজ্ঞা জাৰি কৰিছে। তো এইখিনি ক্ষেত্ৰত পৰীক্ষাৰ্থীসকলক অলপ মনোযোগ দিব লাগিব, যাতে আপোনালোকেও পৰীক্ষাৰ্থীসকলেও যাতে সেৱাই যিবিলাক নীতি নিৰ্দেশনা দিছে এই নীতি নিৰ্দেশনাসমূহ যাতে আপোনালোকে পালন কৰে। আৰু এই ক্ষেত্ৰত বিশেষকৈ অভিভাৱিকাসকলক মানে মই অনুৰোধ জনাইছোঁ যে আপোনালোকে যান বাহন পাৰ্কিঙৰ ক্ষেত্ৰত যাতে যিখিনি ঠাই কৈ দিয়া হ'ল সেই ঠাইসমূহ যাতে আপোনালোকে পাৰ্কিং কৰে। যেনেকৈ কালাতলীৰ পৰা অহা যান বাহনসমূহ আপোনালোকে ভেটেনেৰীৰ ওচৰত ৰাখি দিব, তাৰপাছত আলিকাষ হৈ অহা যান বাহনসমূহ আপোনালোকে শিৱ মন্দিৰৰ ওচৰত ৰাখি দিব, তাৰপাছত হাতীপাৰা হৈ অহা যিবিলাক যান বাহন সেইবিলাক আপোনালোকে টাউন ক্লাবত ৰাখি দিব, তাৰপাছত আপোনালোকে যিবিলাক চাম্বুপাৰা হৈ মাজাৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰলৈ আহিব তেওঁলোকে আমাৰ CO অফিচ মানে SDC অফিচৰ সন্মুখত যিখিনি খালী ঠাই আছে সেই খালী ঠাই ওচৰত আপোনালোকে ৰাখি দিব। তেতিয়া মানে কি হ'ব, সৃষ্টি নহ'ব, যান জঁটৰ সৃষ্টি নহ'লে তেতিয়া আমাৰ মানে অহা যোৱাৰ ক্ষেত্ৰত সুবিধাজনক হ'ব। তো এইখিনি অনুৰোধ থাকিল মোৰ তৰফৰ পৰা আৰু লগতে
অহাকালি যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হ'ব আৰু এই পৰীক্ষা কেন্দ্ৰত অহা সম পৰীক্ষাৰ্থীলৈ মই পুনৰ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নমস্কাৰ।